Hey guys, welcome back to my channel Sunny Vlog. তো গাইস নতুন এটা ব্লগলৈ আপোনাক সকলোকে স্বাগতম। গাইস আজি ৰাতিপুৱা উঠিছোঁ এতিয়া। গুড মৰ্ণিং টু অল অফ ইউ। তো গাইস আজি ভাবিছোঁ অলপ ফাৰ্মিং কৰোঁ। তো বলক আজি দিনটো কেনেকুৱা যায় আপোনালোকক দেখাওঁ। লেটছ গো। আমাৰ বাইদেউহঁত আহিছে। দা বাইদেউত দৌৰিছে। তো গাইস মই এবাৰ কোৰ মাৰি মাটি কেনেকৈ চহাই কোৰ মাৰি দেখাই আছোঁ। এখন কোৰৰ অৱস্থা নাই, এখন বেলেগ, সেইখন ভাঙিল চাব। এনেকৈ ল'ব, এনেকৈ উঠাই দিব খালি। তো গাইজ যেনেকৈ আপোনালোকক মই মাটি চহাই দেখালোঁ, এটা লেয়াৰ চহাই দিলোঁ। তো এতিয়া তাত আমি মিক্স কৰিম সাৰ। কি সাৰ দিম? গোবৰ সাৰ দিম। গোবৰ সাৰ আমাৰ ঘৰতে আছে, গৰু আছে আমাৰ। তো গোবৰ সাৰ লৈ আহোঁ। তো গাইজ এয়া হৈছে গৰু, তাতে আছে গোবৰ, এইটো হৈছে আমাৰ বাইদেউ। এইটো তো গাইছে এসে গোবৰৰ দম ভৰাই লওঁ, তাৰপিছত যাই থাকিম আৰু তাতে মিক্স কৰি দেখাম। আহিছে গোবৰ, এতিয়া গোবৰৰ লগত এইখিনি মিক্স কৰিম, আমি মিক্স কৰি দিওঁ। প্ৰথমতে মেলি ল'ব লাগিব বোলে, মেলতে এনেকৈ আনিব লাগিব, তাতে যিখিনি আছে কভাৰ হৈ যায় গোটেই। তো গাইছ এতিয়া ওলাই আহিছোঁ মই বীজকেইটা ল'বৰ কাৰণে। কি শাকৰ বীজ ল'ম, তাত যিকেইটা ৰুম সেইকেইটা বীজেই ল'ম মাত্ৰ, আৰু বীজবোৰ দেখাই দিম কি বীজ। বলক আজি দেওবৰীয়া বজাৰটো আমাৰ ইয়াৰে। তো গাইছ দেওবৰীয়া বজাৰত আহিছোঁ বৰ্তমান আমি, আৰু এতিয়া শাকৰ গুটি ল'লোঁ, সেইকেইটা দেখাই কি গুটি ল'ম। আৰু লগতে এতিয়া বিলাহী ল'ম, লোকেল বিলাহী। টিকলু লাই শাক লাগে, পালেং শাক লাগে, তাৰপিছত তোমাৰ চুকা শাক লাগে, আৰু ধনিয়া। এইটো হৈছে লাইৰ বীজ, চুকা শাকৰ বীজ হৈছে এইটো। সেই চাইডটা ল'লোঁ। এবাৰ ল'ব আছে বিলাহী। এইখন হৈছে আমাৰ দেওবৰীয়া বজাৰ। বিলাহী কত? বিলাহী 60 কেজি। দেওবৰীয়া বজাৰটো আমাৰ লাইনটো দেখাই আছোঁ। বৰ্তমান আহি পালোঁ আমি বজাৰ কৰি পিনে। তো গাইছ বজাৰ কৰি আহিলোঁ, মালখিনি লৈ আহিলোঁ, যি লাগে আমাক। ক্ৰিকেট আছে, কালাৰটো জানে, ইণ্ডিয়া ভাৰ্চেছ অষ্ট্ৰেলিয়া। তো মই এতিয়া আহি পালোঁ বজাৰৰ পৰা আহিয়ে এতিয়া চিধা মই যাওঁ, গাটো ধুই লওঁ, ফ্ৰেছ হৈ কিনে খেলা চোৱাত বহি যাওঁ। খেলা চাই কিনে আপোনালোকক ক'ম কেনেকুৱা। জানো মই ইণ্ডিয়াক ছাপোৰ্ট কৰিম ফুল, একদম 100%। ইণ্ডিয়া লাগাতাৰ জিকি আছে দেই, এবাৰ আহিব লাগে ৱৰ্ল্ড কাপ ইণ্ডিয়া। তো গাইছ গা ধুই কিনে ৰেডি হ'লোঁ, এতিয়া ওলাইছোঁ, গা ধুইছোঁ, চাৰ্জাৰ লগাই ল'লোঁ। এতিয়া ফ্ৰেণ্ডৰ ঘৰত যাই আছোঁ, তাতে খেলা চাম আজিৰ খেলাখন তাগৰা। তো গাইছ খেলা চোৱা এৰি কিনে ইয়াতে চলাই আছে, খেলি আছে। এইফালে চলি আছে ৱৰ্ল্ড কাপ, ইহঁতে চলাই আছে ইয়াতে কেৰম। মনৰ মাৰে ভালকে বৰবাদ। এইটোক কয় ব্লক। সোমাই গ'ল ব্লক, কি কৰে চাব। ইয়াতে আহি পালে। তো গাইছ আমি খেলা চাই আছিলোঁ মোবাইলত চাই থকাৰ পাছত, তো এতিয়া আকৌ এজন ফ্ৰেণ্ডে ফোন মাৰি দিলে, সিহঁতৰ ঘৰত চাবলৈ যাম এতিয়া। মানে মানুহ নহ'লে মজা নাহে বোলে, তো মানুহ য'ত গেডাৰিং হয় তাতে যাই আছোঁ। তো আমি দুটা যাই আছোঁ বৰ্তমান খেলা চাব, দুটাই আমি যাওঁ তাৰ ঘৰত, তাতে চাম, মজা হ'ব লাগিব আজি। বাকী দুখ লাগিছে অলপ চলপ কিবা কিবি, কিন্তু তথাপিও আছে চান্স। তিনিটাহে গৈছে, হৈ যাব, 7টা দি ফালি দিব, হয়নে? লাহে লাহে মেফিন জমি আহিছে, আমাৰ খেলা আৰতে চলি আছে। তো গাইছ গম পাইছে খেলা, ৰোহিত শৰ্মা 47 আউট হ'ল, বিৰাট কোহলি ঘূৰাই দিলে, অলপ দুখ লাগিছে, বাট তথাপিও
জিকিবই লাগিব ক'ৰবাত নহয় ক'ৰবাততো আছে স্বামী আছে বহি পিনে জাদেজাৰ এই খেলি আছে মই নাচাওঁ কিন্তু আজি ফাৰ্ষ্ট টাইম চাইছোঁ বলিং মেনহাত আছে বলিং মেনত আছে ফিল্ডিঙত কি তাগৰা ধৰ একো গেৰেণ্টি নাই তাতে তো গাইজ চাওঁতে চাওঁতে গধূলি হৈ গ'ল গধূলিৰ আজি বতৰ চাপ মেঘ টিম ইণ্ডিয়া কি কৰে নাজানো কিন্তু মেঘ দেখিছেনে আউট আউট দি আউট আল্লাহ রে আল্লাহ আল্লাহ রে আল্লাহ ওর বাচ্চা বাচ্চা আল্লাহ রে স্মিথ স্মিথ এ গেছি রেগুলার খাই যায় না বগেরত লাগা নাই না তো গাইজ খেলা কি হয় ক'ব নোৱাৰোঁ আৰু 163 হৈ গ'ল 3টা উইকেট হৈছে মাত্ৰ বাকী দেখা যাব যদি আৰু ইণ্ডিয়া জিকে হুৰ্ৰা ইণ্ডিয়া জিকিলে আৰু বমবোৰ এনেই বেকাৰ আছে আমি নদীত পেলাই দিম এইপিনে নদী আছে আমাৰ নদীত দলি মাৰি দিম আৰু বেকাৰ আছে বম আনি থৈ দিছোঁ কিবা কৰোঁ আৰু যদি জিকে বহুত ভাল আছিল বহুত প্ৰেছাৰ পৰিছে দুই চাইডৰ পৰা লগৰবিলাক আছেই যদি খেলা চাই মই অলপ ভাত চাত খাই লওঁ যদি হয় তাগৰা হ'ব তাগৰা খেলা ভাল লাগিছে দেই पार्टनरशिप को तोड़ने की बात है जरूर चाहेंगे कि सिराज आए और कुछ कोशिश करें कि उनकी गेंद थोड़ी सी नीचे रहती है विकेट टू विकेट गेंदबाजी करते हैं 192 के 3 और इसी के साथ ये ड्रिंक्स अंदर आती है